চৰকাৰে সংখ্যালঘুসকলক শৈক্ষিকভাৱে আগবঢ়াই লৈ যোৱাটো নিবিচাৰে, যাৰ কাৰণে শৈক্ষিকভাৱে চৰকাৰখনে সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত আজি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে। আজি চৰকাৰে সংখ্যালঘু অধ্যুষিত অঞ্চলত কিমানটা কলেজ দিছে, কিমানটা মহিলা কলেজ দিছে, কিমানটা মানে কাৰিকৰী বিদ্যালয় দিছে, কাৰিকৰী মহাবিদ্যালয় দিছে, কিমানটা ল'ৰা ছোৱালীক সংখ্যালঘু অঞ্চলবিলাকৰ ল'ৰা ছোৱালীক তেওঁলোকে কোচিং চেণ্টাৰ কোচিং দিয়াৰ ব্যৱস্থা কৰিছে ISIPSৰ। গতিকে চৰকাৰে বিচাৰে যে সংখ্যালঘুসকল এনেকুৱা দুৰ্গম হৈ দুৰ্বল হৈ থাকক আৰু দুৰ্গম অঞ্চলত তেওঁলোকে থাকক, তেওঁলোকে যাতে অৰ্থনৈতিকভাৱে সামাজিকভাৱে শৈক্ষিকভাৱে আগবাঢ়িব নোৱাৰে। চৰকাৰে এইটো পূৰ্বপৰ্যত প্লেনিং আগৰ চৰকাৰবিলাকেও কৰিছে, বৰ্তমান চৰকাৰেও কৰি আছে। গতিকে আমি শিক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ আজি স্কুলবিলাকত আজি শিক্ষক নাই। আজি সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰতিটো অঞ্চলত যাওক, আজি চাব 400 ছাত্ৰৰ বিনিময়ত এজন দুজন শিক্ষক আছে। এই ধৰণৰ বৈষম্যমূলক নীতি কৰা হৈছে। আন্তঃগাঁথনি উন্নয়ন নাই। আজি সংখ্যালঘুৰ ছাত্ৰবৃত্তিৰ ধন, আজি গোলাঘাটৰ নিচিনা জিলাত যেতিয়া ছাত্ৰবৃত্তিৰ ধন আত্মসাৎ কৰা হৈছে সংখ্যালঘুসকলৰ, তেতিয়াহ'লে চৰকাৰে কেনেকুৱা ধৰণে কাম কৰি আছে। গতিকে সমগ্ৰ আমি চাৰিওফালৰ পৰা দেখিছোঁ চৰকাৰখনে আচলতে সংখ্যালঘুসকলক আগবঢ়াই লৈ যোৱাটো নিবিচাৰে বা আগবাঢ়ি যোৱাটো নিবিচাৰে। গতিকে আমি শিক্ষাৰ ক্ষেত্ৰত কাম কৰি আছোঁ, সমাজ সংস্কাৰৰ ক্ষেত্ৰত কাম কৰি আছোঁ, আৰু আহিবলগীয়া দিনবিলাকত আমি চৰকাৰে নকৰিলেও আমি নিজাববীয়াকৈ হ'লেও যাতে আমাৰ সমাজৰ আমাৰ ধৰ্মীয় সংখ্যালঘু, বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলে যাতে শৈক্ষিকভাৱে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি যিমান দূৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে আমচুৰ ফালৰ পৰা পদক্ষেপ গ্ৰহণ কৰা হ'ব। চাওক, সম্পূৰ্ণ টাৰ্গেট কৰি লোৱা হৈছে সংখ্যালঘুসকলক, সম্পূৰ্ণ টাৰ্গেট কৰি লোৱা হৈছে সংখ্যালঘুসকলক। কেতিয়াবা ডি ভোটাৰৰ নামত অন্যায় কৰা হৈছে, কেতিয়াবা NRC নামত অন্যায় কৰা হৈছে, কেতিয়াবা শিক্ষাৰ নামত তেওঁলোকক পিছপৰাই ৰখা হৈছে, কেতিয়াবা উন্নয়নৰ নামত পিছপৰাই ৰখা হৈছে। আজি সংখ্যালঘুসকলক ভাগ কৰিছে, তেওঁলোকে খিলঞ্জীয়া অখিলঞ্জীয়া ভাগ কৰিছে। আজি উজনি অসম, বিশেষকৈ উজনি অসমৰ সংখ্যালঘুসকলৰ বাবে কি দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই? স্পষ্ট কৰি কওকচোন। কেৱল আলোচনা কৰি আলোচনাৰ জৰিয়তে তেওঁলোকে SOP গ্ৰহণ কৰিলে নহ'ব নহয়। উজনি অসমৰ সংখ্যালঘুসকলৰ আৰ্থ সামাজিক ৰাজনৈতিক শৈক্ষিক সমস্যা সমাধানৰ কাৰণে চৰকাৰৰ কি পদক্ষেপ এতিয়া এই মুহূৰ্তলৈকে লৈছে, চৰকাৰে এইটো ৰাজহুৱা কৰিব পাৰিব নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি কৈছোঁ যে আজি তেওঁ যদি উজনি অসমৰ সংখ্যালঘুসকল, নামনি অসমৰ বাদেই দিলোঁ, তেওঁলোকে নামনি অসমৰ সংখ্যালঘুসকলক তেওঁলোকে নকৰে, তেওঁলোকে দেখিব নোৱাৰে, সেইটো এটা বেলেগ লাইনত আমি মানি ল'লোঁ। কিন্তু উজনি অসমৰ সংখ্যালঘুসকলৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিছে তাৰ মানে তেওঁ শ্বেতপত্ৰ প্ৰকাশ কৰিব পাৰিব নেকি? আজি বাৰে বাৰে কৈছিলোঁ যে উজনি অসমত সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত বিদ্যালয় স্থাপন কৰিব লাগে, মহাবিদ্যালয় স্থাপন কৰিব লাগে। আজি উজনি অসমত কাৰিকৰী বিদ্যালয় স্থাপন কৰিব লাগে। আজি উজনি অসমৰ সংখ্যালঘুসকলৰ বাবে এজন বিধায়ক নিৰ্বাচিত কৰিব লাগে, যাতে ৰাজনৈতিকভাৱে তেওঁলোকে অধিকাৰ যাতে বিধানসভাৰ পৰা আনিব পাৰে। আজি উজনি অসমৰ সংখ্যালঘুসকলৰ বাবে ৰাজ্যসভাৰ এজন সাংসদ নিৰ্বাচন কৰিব লাগে, দিব লাগে। এইটো দিছে জানো? আজি উজনি অসমৰ বাবে আজি আমি আজান ফকীৰৰ নামত ইউনিভাৰ্চিটি বিচাৰিছোঁ, আজি বাঘ হাজৰিকাৰ নামত আমি এজন সৈনিক স্কুল বিচাৰিছোঁ, দিছে জানো? গতিকে উজনি অসমৰ নামনি কওক উজনি কওক, তেওঁ যিটো 65-35 কয়, 35 সংখ্যালঘু ৰাইজক তেওঁ কোনো ধৰণৰ উন্নয়ন নকৰে। এইটো খাটাং। কেৱল মাত্ৰ সংখ্যালঘুসকলে যাতে ঐক্যবদ্ধভাৱে সংখ্যালঘুসকলৰ অধিকাৰ যাতে কাঢ়ি আনিবৰ কাৰণে যে হিমন্ত বিশ্ব শৰ্মাৰ দাবী উত্থাপন কৰিব নোৱাৰে, যাৰ কাৰণে সংখ্যালঘুসকলৰ মাজত তেওঁ বিভাজন সৃষ্টি কৰি আছে। গতিকে এই বিভাজনে আচলতে কোনো ধৰণৰ কাম নিদিব। শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ সংখ্যালঘু সমাজৰ যিখিনি সাংবিধানিক অধিকাৰ, সেইখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিব লাগিব, কাৰণ হিমন্ত বিশ্ব শৰ্মা এইখিনি কাঢ়ি ল'ব নোৱাৰে। গতিকে সেইখিনি অধিকাৰ নিদিলে আমি গণতান্ত্ৰিকভাৱে আমি ৰাজনৈতিক শৈক্ষিক সমস্যাখিনি সমাধানৰ বা আন সমস্যাখিনি সমাধানৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আমি যুঁজ কৰি আমাৰ অধিকাৰখিনি আমি ল'ব ব্যৱস্থা কৰিম।